মুহূৰ্তত নাওবৈচাৰ অবৰ্ণনীয় বান পৰিস্থিতিৰ গ্ৰাউণ্ড জিৰ'ৰ পৰা আমি ছবিখন দেখুৱাব খুজিছোঁ আৰু দেখিছে যে পানীৰ কি ঢল পানীৰ যি সোঁত সেই সোঁত এই মুহূৰ্তত পোনপটীয়াকৈ আহি এই পুতন দলনিত আহি পৰা দেখিবলৈ পোৱা গৈছে আৰু ৰকেটে এই মুহূৰ্তত দেখুৱাইছে যে এই ধৰণৰ এক কোবাল সোঁতৰ মাজেৰেই ৰাইজে এতিয়া নিজকে উদ্ধাৰ কৰিবৰ কাৰণে যত্ন কৰি আছে যিসমূহ স্থান কেইবাখনো গাঁৱত যিহেতুকে এই বিস্তৃত পানীয়ে প্ৰভাৱ বিস্তাৰ কৰিছে আৰু এতিয়া দেখিছে যে পুতন দলনিৰ এই অংশত এইটো হ'ল এটা মেইন পইণ্ট যিটো পইণ্টত আহি কালি 1:30 বজাত য'ত মথাউৰি ভাগি পৰিছিল সেই মথাউৰিটো ভাঙি আহি পোনে পোনে এই স্থানত আহি সেই ঢলটোৱে আহি ইয়াতে খুন্দা মাৰিছিল আৰু দেখিছে যে কাষত যিসমূহ বাসগৃহ আছে সেই বাসগৃহসমূহত এই ধৰণেই পানীত এই ধৰণে বাসগৃহসমূহ আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে কি ক'ব খুজিব এতিয়া কেনেকুৱা অৱস্থা আহিছেনে ৰিলিফ পাৰ্টি কি লৈ আহিছে এইবোৰ ঘৰৰ পৰা উলিয়াই দিছোঁ মানুহবিলাক কি কৰিব ৰাখিবলৈ জেগা নাই ল'ৰা ছোৱালী এতিয়াতো বামততো আমাৰ যাব লাগিব কি কৰিব কালি আজিতো কমিছিলে এতিয়া আৰু বেছি বাঢ়িছে পানী এতিয়া আমাৰ একো কোনো চাবলৈ অহা নাই দেখিবলৈ অহা নাই বিধায়ক অহা নাই আমাৰ উপায়ুক্ত অহা নাই কোনো অহা নাই চাবলৈ এতিয়া চিৰা মুড়ি এইবোৰ খাই আপোনালোকে এতিয়া চলি আছে এইবিলাক খাই এতিয়া বাচি থাকিব লাগিব জীৱনটো কি কৰিব উপায়তো নাই ঘৰত কিমান পানী এতিয়া এককাল মোৰ ঘৰত পানী ল'ৰা ছোৱালী এতিয়া ওপৰত পঠাইছোঁ য'ত বামৰ জেগাত তেনেকুৱা থৈ আছোঁ এতিয়া বামৰ জেগালৈ গৈ আছে গৈ আছোঁ নিশ্চয়কৈ আৰু দেখিছে যে এই ধৰণেই ৰাইজসকলে তেওঁলোকে এক সুনিৰ্দিষ্ট যি স্থান সেই স্থানলৈকে তেওঁলোকে যাত্ৰা কৰিছে ইয়াত দেখিছে যে এই বাসগৃহৰ মানুহ ৰাইজ এতিয়া তেওঁলোক আবদ্ধ হৈ পৰিল এই বাসগৃহৰ লোকসকলে ওলাই আহিব কাৰণে নোৱাৰে কাৰণ ময়ো নিজে দেখুৱাইছোঁ যে ইয়াত প্ৰবল সোঁত আছে এই সোঁতৰ মাজেৰে হয়তো কণমানিসকল আহিবলৈ অসুবিধা হয় আৰু এই যিটো ঢল পোনে পোনে ঢলটো আহি এই স্থানতে খুন্দা মাৰিছিল কেনেকুৱা লৈ গ'ল একদম ফিচাৰী টিচাৰী চব তল কৰি পেলালে আছিল ফিচাৰী মোৰ 3 বিঘা মাছ আছিল কিমান আছিলে মাছ বহুত 5 কুইণ্টেল মান মাছ আছে 5 কুইণ্টেলতকৈ অধিক মাছ ইতিমধ্যে উটি যোৱা দেখিবলৈ পোৱা গৈছে মই যদি সেই ঘৰখনলৈকে এবাৰ যাব পাৰোঁ নামি যাব পাৰিমনে সেই ঘৰখনলৈকে যদি এবাৰ যাব পাৰোঁ কাৰণ মই ছবিখন দেখুৱাবলৈ যত্ন কৰিম মোৰ চাবিটো মই ইয়াত থৈ যাব লাগিব কাৰণ ইয়াত যথেষ্ট সোঁত আছে সেই সোঁতৰ মাজেৰে অন্ততঃ মই যদি তেওঁলোকৰ ঘৰখনৰ ছবিটো এবাৰ দেখুৱাব পাৰোঁ কাৰণ সেই স্থানত যথেষ্ট পৰিমাণে সোঁত পানীৰ প্ৰবল সোঁত আছে আৰু দেখুৱাব লাগিব কাৰণ আমি এইসকল ৰাইজৰ দুখ দুৰ্গতিৰ ছবিখনো পোনপটীয়াকৈ যদি দেখুৱাব পাৰোঁ তেনেহ'লে নিশ্চয়কৈ প্ৰশাসনেও সেই ছবিবিলাক দেখিব আৰু প্ৰশাসনে যদি এইসকলক অন্ততঃ সকাহ দিব পাৰে তেনেহ'লে নিশ্চয়কৈ তেওঁলোকে চলিব পাৰিব মই দেখুৱাই ছবিখন এইফালেও যদি এখন ছবি চাই এজন ককাই এই ধৰণে পানীত তেওঁ নিজৰ ঘৰখন বচাবৰ কাৰণে যত্ন কৰি থকা দেখিবলৈ পোৱা গৈছে মই যথেষ্ট এইখিনিত যথেষ্ট পানী হৈছে কালি কিমান পানী হৈছিল এই চাল কালি আমাৰ ঘৰৰ ভিতৰত এই যিটো বান্ধ আছে এই বান্ধটো ডুবু হৈ আছিলে কালি ডুবু হৈ গৈছিল নিশ্চয়কৈ আৰু মই দেখুৱাবলৈ যত্ন কৰিছোঁ পুতন দলনিৰ এই ছবিখন যি স্থানত কালি ভাঙিছিল যি স্থানত কালি মথাউৰি ভাঙি পৰিছিল সেই স্থানৰ পৰা এই স্থান একেবাৰে ওচৰতে আৰু এই স্থানতেই এই ধৰণেই পানীৰ ঢলটো আহি পোনপটীয়াকৈ খুন্দা মাৰিছিল আৰু এই স্থানত দেখা পোৱা গৈছে এক অবৰ্ণনীয় অৱস্থা মই জানিবলৈ যত্ন কৰিছোঁ কেনেকৈ আছে এতিয়া অসুবিধাটো যথেষ্ট হৈছে যথেষ্ট পানী এতিয়াতো কালিতো বেছি আছিল আজি অলপ যেনে তেনে কম হৈছে আজি অলপ কমিছেগৈ অলপ কমিছে এতিয়া কেনেকৈ চলিছে আহিছেনে প্ৰশাসনৰ লোক আহিছে নাই এতিয়াতো কোনো এতিয়ালৈকে অহা নাই প্ৰশাসনৰ লোক কোনো আহি পোৱা নাই নিশ্চয়কৈ চাওঁ ককা অকণমান ওলাই আহকচোন কাৰণ বানপানী যথেষ্ট অসুবিধা হৈছে আপোনালোকৰ কেনেকৈ চলিছে এতিয়া কেনেকৈ চলি আছে কেনেকৈ চলিছে নিশ্চয়কৈ মই দেখুৱাই আছোঁ ছবিখন আৰু ইয়াত পকা আছে আৰু এই ধৰণে এই চেণ্ডেলযোৰ গুচি গ'ল ৰ'ব লৈ আহক কওকচোন ককা কেনেকৈ চলিছে এতিয়া এতিয়াতো পানীৰ মাজত কষ্ট কৰি চলিছোঁ পানী চলিব নোৱাৰে ঘৰৰ পৰা ওলাবই নোৱাৰোঁ এতিয়া অৱস্থা কেনেকুৱা হা
অৱস্থাটো খাৰাপ হৈ গৈছে এতিয়া অৱস্থা বেয়া হৈছে আৰু নিশ্চয়কৈ মই আপোনালোকক এই ছবিখন পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ যে ৰাইজৰ যি দুখ দুৰ্গতিৰ এতিয়া অন্ত নোহোৱা অৱস্থা। মই পুনৰ স্থানলৈ গুচি যাওঁ, সেই স্থানৰ পৰা মই পোনপটীয়াকৈ আপোনালোকক এই ছবিখন দেখুৱাবলৈ যত্ন কৰি আছোঁ। এইবোৰ এতিয়া এইটো পানী সোমাই গ'ল আৰু কেনেকৈ চলিবনে এতিয়া? পানী সোমালে আৰু কি হ'ব, এইটো বেয়াই হৈ যাব এতিয়া। নিশ্চয়কৈ এখন পাৱাৰ টিলাৰ আছিল তেওঁলোকৰ, খেতি বাতি কৰি চলিছিলে। এতিয়াতো আৰু খেতি বাতিও নহ'ব নহয়, খেতি বাতি কি হ'ব এতিয়া? খেতি বাতিটো এতিয়া নহ'ব, ক'ত ফিচাৰ টিচাৰ চব তল কৰিলে পানী, এইবিলাকতো চব এতিয়া বালিয়ে পুতি পেলাব। পুতি পেলাব চব আৰু। নিশ্চয়কৈ এইবোৰ এতিয়া বালিয়ে পুতি পেলাব এই অঞ্চল। সঁচাকৈ সেই কথাটো উল্লেখ কৰিবই লাগিব, কাৰণ যেতিয়াই বান আহে, বান অহাৰ সময়ত চাৰিওফালে পানী, কিন্তু তাৰপিছতে যেতিয়া বান শুকাব, বান শুকোৱাৰ পিছত কিন্তু এক অৱৰ্ণনীয় পৰিস্থিতি হয়। আৰু যি ঢল, সেই ঢলে সম্পূৰ্ণৰূপে এই অঞ্চল উটুৱাই লোৱাৰ উপৰিও কিন্তু ইয়াত বালিয়ে পুতি পেলাই, যাৰ পৰিসৰত এক মৰুভূমিৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। আৰু নাওবৈচাৰ পুতন দলনিৰ পৰা, গ্ৰাউণ্ড জিৰ'ৰ পৰা আপোনালোকক এই ছবিখন মই দেখুৱাবলৈ যত্ন কৰিলোঁ।